তিনিচুকীয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ উত্তাল প্ৰতিবাদ। তিনিচুকীয়াৰ থানা চাৰিআলিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক আদি শ্লোগানেৰে উত্তাল কৰি তোলে। লগতে অসম চৰকাৰ আৰু প্ৰশাসনে উচিত ন্যায়ৰ লগতে দোষীসকলক শাস্তি প্ৰদান নকৰিলে আন্দোলনৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে জানিবলৈ দিয়ে। হয়, আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতি লগতে তিনিচুকীয়াৰ সকলো আঞ্চলিক সমিতি লগ লাগি আমি তিনিকুণীয়াৰ পৰা ইয়াতে থানা চাৰিলৈকে এটা পদযাত্ৰা কৰোঁ আৰু পদযাত্ৰা আমি ঠায়ে ঠায়ে গোটেই ৰিপ্লেট আমাৰ লঘু লগাই পেলাই আমি জাষ্টিছ ফৰ জুবিন দাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায় বিচাৰিছোঁ। আৰু ইয়াৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি গভৰ্ণমেণ্টলৈ মই এটা অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ উচিত ন্যায় তদন্ত কৰি এই নৰপিশাচকেইটাক ফাঁচি অৰ্ডাৰ দিবলৈ আমি অনুৰোধ জনাইছোঁ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আজি গোটেই তিনিচুকীয়া বাছ, বেটেৰী ৰিক্সা, অটো সকলোকে আমি প্লে কাৰ্ড লগাইছোঁ। তেখেতলোকক প্ৰত্যক্ষ কৰিব বিচাৰিছোঁ যে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ সমগ্ৰ জিলা সমিতি, অসমৰ জিলা সমিতি প্ৰত্যেকে আমি জাষ্টিছ ফৰ জুবিন দা, প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায় বিচাৰিছোঁ। ধন্যবাদ। জয় অসম।